নমস্কাৰ বন্ধু বান্ধৱীসকল, হিয়াছ লাইফৰ অন্য এটা ভিডিঅ'লৈ মই আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। থাম্বনেইল আৰু টাইটেল দেখি নিশ্চয় গমেই পাইছে আজিৰ ভিডিঅ'টো মই কিহৰ ওপৰত বনাব ওলাইছোঁ। বহুকেইজনী ছোৱালীয়ে বহুতেই ৰিকুৱেষ্ট কৰিছে কেনেকৈ কি হ'ল, মানে ইমান ঘপককৈ চেঞ্জ 3 ইয়াৰ্ছত কেনেকৈ সম্ভৱ। তো গোটেইখিনি ডিটেইলছত ক'বৰ কাৰণেহে আজিৰ ভিডিঅ'টো বনাইছোঁ। অলপমানো স্কিপ নকৰিব, গোটেইখিনি কৈ আছোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত মই মানে আজি 3 বছৰৰ আগত মই কেনেকুৱা আছিলোঁ প্ৰথমতে চাই লৈ আহক। নিশ্চয় দেখিলে 3 বছৰ আগত মই কেনেকুৱা আছিলোঁ। হয়তো সকলোৱে চখ হয় ইমান তো গোটেইখিনি কথা ক'ম কেনেকৈ এনেকুৱাকৈ সম্ভৱ। মই কিবা মেডিচিন লৈছোঁ নেকি, আৰু যদি লৈছোঁ সেই মেডিচিনৰ নাম সকলো কৈ আছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাম, গোটেইখিনি কথাই কৈ যাম। কিন্তু তাৰ আগতে কৈছিলোঁ যে যেতিয়া মই এনেকুৱা নাছিলোঁ, যেতিয়া মই কোনো ধৰণৰ কেমেৰাৰ সন্মুখত ফটো একপি উঠিবৰ কাৰণে মই ভাল নাপাইছিলোঁ, মোৰ লাজ লাগে। ফটো একপি মই নুঠিছিলোঁ বা তেতিয়া টিকটক আছিল। টিকটকতো মই কোনো ধৰণৰ এক্টিভ নাছিলোঁ, ছ'চিয়েল মিডিয়াত মই কোনো ধৰণৰ এক্টিভ নাছিলোঁ। কিয়? কাৰণ তেতিয়া মই এনেকুৱা মানসিক মই গৈ আছোঁ। তো কোনো ধৰণৰ ছ'চিয়েল প্লেটফৰ্মত মই এক্টিভে নোহোৱা হৈ গৈছিলোঁ। আৰু এই খিনাই যোৱাৰ একমাত্ৰ কাৰণটো হৈছে অতিমাত্ৰা চিন্তা। এই চিন্তাটোৰ কাৰণে হালেও গাত নালাগে। সেইটো কাৰণে। আৰু নেক্সটটো হৈছে মই কি মেডিচিন লৈছোঁ, সেইবোৰ মেডিচিনো দেখুৱাম। আৰু সেইবোৰ মেডিচিনৰ কিবা ছাইড ইফেক্ট আছে নেকি সেইবোৰো কৈ যাম। তো ভিডিঅ'টো স্কিপ নকৰিব, চাই যাব। এতিয়া মই নাছিলোঁ, এতিয়া মোৰ এজ আছিল 15+ তো তেনেকুৱা এজ আছিল। আৰু এতিয়া বয়সৰ লগে লগে বহুখিনি ডেভেলপ হ'ল বাৰু তেনেকুৱা। আৰু এতিয়া সৰু আছিলোঁ, এতিয়া অলপ মানুহৰ গঠনমূল বয়স ভেদে বেলেগ বেলেগ হয়। নিশ্চয় শাৰীৰিক গঠন বিকাশ হয়, আমি পাইছোঁ, সকলোৱে পাইছোঁ, জানেই সকলোৱে। সেইটোৱে আৰু এটা কথা কওঁ, তেনেকুৱা ধৰণৰ মেডিচিন লৈ কোনোৱে লাভ নাই। আৰু তেনেকুৱা ধৰণৰ কোনো মেডিচিন মই ইউজ কৰা নাই শকত হ'বৰ কাৰণে। এতিয়ালৈকে মই কোনো ধৰণৰ মেডিচিন, কোনো ধৰণৰ কিবাকিবি একোৱেই ইউজ কৰি পোৱা নাই। আজিকালি পায় ন, কিবা টনিক পায়, কিবা পায়, তেনেকুৱা ধৰণৰ প্ৰডাক্টছ আপোনালোকে পাৰালৈকে এভইড কৰিব। কাৰণ প্ৰথম আপোনালোকৰ যোনটো মানসিক আপোনালোকে কষ্ট পাই আছে বা মানসিকভাৱে আপুনি দুৰ্বল হৈ পৰিছে, প্ৰথমতে আপুনি সেইটো নিজে ঠিক কৰিব লাগিব। আৰু যেতিয়া আপুনি নিজে সেইটো ঠিক কৰিব, আপুনি অট'মেটিক শকত হ'ব ধৰিব। সেইটো তেতিয়া মোৰ ৱেইট আছিল কিবা 38, 40 চামথিং আছিল। আৰু এতিয়া মই 3 বছৰত নাজানো, মই নিজে গম নাপাওঁ, 3 বছৰত 50, 49, 51, 52+ হৈ যায় কেতিয়াবা। তো সেইটোৱে আৰু এইটো তেনেকুৱা ধৰণৰ কোনো মেডিচিন মই ইউজ কৰা নাই আৰু নকৰোঁ ফিউচাৰলৈকে। তাৰপিছত এতিয়া হ'ল কি বহুতে ভাবি আছে মই মেডিচিন ইউজ কৰিছোঁ, কিবা মই চাৰ্জাৰীও কৰিছোঁ নেকি। না, তেনেকুৱা ধৰণৰ কোনো একেবাৰে কথা নাই। তেতিয়া মই বহুতেই সৰু আছিলোঁ, তেতিয়া মোৰ 15+16 এনেকুৱা এজ আছে। আৰু 18 হোৱাৰ লগে লগে এজনী ছোৱালীৰ দেহৰ গঠন, দেহৰ আকৃতি গোটেইখিনি সলনি হয়, সকলোৱে জানে। সেইটোৱে হৈছে মেইন কাৰণ। আৰু কনফিউজটো দূৰ কৰি দিলোঁ। বহুতে ভাবি আছে, তো কমেণ্ট কৰিছে, কমেণ্ট চাব পাৰে। মই তাত ফুল ডিটেইল তো কমেণ্ট কৰিছোঁ, তো সেইটো কমেণ্টৰ ওপৰত কৰি আমি ভিডিঅ'টো বনাইছোঁ। আৰু সেইখিনিয়ে আৰু তাই কথা কওঁ আপোনালোকক শেষত মোৰ অভিজ্ঞতাৰ ফালৰ পৰা। আপোনালোকে প্ৰথমতে নিজৰ টেনশ্যনখিনি দূৰ কৰক। এটা কথা যে যেতিয়া আপুনি মানসিকভাৱে আপুনি দুৰ্বল হৈ থাকে, তেতিয়া আপুনি কোনো ধৰণৰ খাদ্য গ্ৰহণ কৰিলেও সেইখিনি আপোনাৰ গাত নালাগে। আপুনি বৰঞ্চ ক্ষীণাইহে যাব, আপুনি যিমানেই নাখাওক কিয় ক্ষীণাইহে যাব। আৰু ইমান মানসিকভাৱে আপুনি দুৰ্বল হৈ থকাৰ পিছত যদি আপুনি কিবা মেডিচিন ইউজ কৰে, তেতিয়া আপুনি হয় 2 দিনমানৰ কাৰণে ভাল লগা হ'ব, কিন্তু আপুনি আকৌ তাতকৈ যিমানত আছিল আপুনি তাতকৈ আপুনি বেয়া লগা হৈ যাব পাৰে। তো মেডিচিন ইউজ নকৰিব, পাৰালৈকে নকৰিব। তাৰপিছত নিজৰ মানসিক যদি আপুনি আঘাত পাই আছে বা মানসিক কিবা সমস্যা আছে, সেইখিনি ফাৰ্ষ্টতে আপোনালোকে দূৰ কৰি লওক। তাৰপিছত নিজে আপুনি গ্ৰ' হ'ব ধৰিব। এতিয়া মোৰ এনেকুৱা হৈছে যে মোৰ এটা স্বভাৱ কি নাজানো, মোৰ এনিটাইম খাওঁ লাগি থাকে। মোৰ কোনো ধৰণৰ নাই, মই চব খাব পাৰোঁ। মোৰ কোনো ধৰণৰ সেনেকুৱা নিৰ্দিষ্ট নাই, মই চব খাই থাকোঁ।
কোনো ধৰণৰ তেনেকুৱা নাই যে মই ইটো নাখাওঁ সিটো নাখাওঁ সিটো নাখাওঁ মই মানে মোক খোৱা বস্তু লাগি থাকে মানুহৰ বহুত কিবা কিবি হেবিট আছে কিন্তু মোৰ হেবিট হৈছে খোৱা মই যিকোনো বস্তু মই খাই থাকি ভাল পাওঁ মানে মই মুখখনৰ টেষ্টি একেবাৰে বেয়া পাওঁ তো সেইটো কাৰণে বেলেগ কাৰণ একো নাই আৰু ইমান লাষ্টলৈকে ভিডিঅ'টো চালে ছাবস্ক্ৰাইব নকৰাকৈ নাযাব আৰু নেক্সট ভিডিঅ' আকৌ আহি আছে এতিয়া কনফাৰ্ম হ'ল যে মই কোনো ধৰণৰ চাৰ্জাৰী কৰা নাই বাপৰে বা মোৰ ইমান পইচা নাই যে মই চাৰ্জাৰী কৰি ল'ম তো সেইটোৱে আৰু আজিলৈ বাই বাই ভাল পালে লাইক কমেণ্ট ফ'ল' ছাবস্ক্ৰাইব চব কৰি দিব তেতিয়ালৈ বাই